ও ভাতমুঠি হৈছে নাই ও উদৰপাই খুৱাবলৈ বিধে বিধে বস্তা আনি দিছা নহয় কেৱল পিৰালিৰ মূৰত বহি শুকাতনা আৰু মুখেৰে বৰবৰ কথা কোৱা ৰূপ এটকা আনি দিব নোৱাৰা ইফালে মুখখনেৰে কেৱল খাওঁ 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 এনেকুৱা অকৰ্মণ্য মানুহ মই কতো দেখা নাই এনেকুৱা কথা দুবাৰ মুখেৰে উচ্চাৰণ নকৰিবি দেই তই এই লটকন নামৰ বামুণক চিনি পোৱা নাই বাকী নাই তুমি এটা ধুৰৰ পচলা এলাই বাদু মানুহ আহিব পাই কি চাই তোমাৰ লগত মোক বিয়া দিছিল এনেকুৱা জনা হলে মই তোমাৰ লগত কেতিয়াও বিয়া নহলোহেঁতেন তই কিন্তু কথাই কথাই বহুত দূৰ আগবাঢ়ি গলি দেই তোৰ এই কেঁকুৰা জেঙাৰ কথা মই সদায় সদায় শুনি নাথাকোঁ মই কৈ দিলোঁ চা আজি যি ঘৰৰ পৰা ওলালো ৰূপ একাল হাতত নোলালৈকে ঘূৰি নাহোঁ চোৱা চোৱা দেখিলেহে লেখিম তোমাৰ এনে ফুৰুহনি মৰা কথা বহুত শুনিলো এইবাৰ যদি সুদাহাতে ঘূৰি আহা তুমি কিন্তু ঘৰৰ চোতালত ভৰি দিব নোৱাৰা কৈ থলো লটকন 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 ওই লটকন 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 ওই আজিহে ইমান গৰম পৰিব লাগেনে পেটটো দেখোন কিবা কাউঁত কাউঁতহে কৰিছে কি গুণাম মাখিয়ে মিঠৈ খাই আছে খেদিব পৰা নাই ঐ মাখি তই বুনামহক চিনি পোৱা নাই হ'ব হ'ব মই অলপ জিৰাওঁগৈ মাখিয়ে মিঠাই খাই নি তই অলপ চাই থাক লটকন 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 ওই লটকন 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 ওই লটকন 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 ওই লটকন 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 ওই হেৰি আপোনাক কি লাগে তোমাৰ নাম কি মই মিঠাই খাবলৈ আহিছোঁ মোৰ নাম মাখি মাখিয়ে মিঠৈ খালে অ' পিতাই মাখিয়ে মিঠৈ খালে মাখিয়ে মিঠৈ খাইছে যদি খক তই মোক দিগদাৰ দি নাথাকিবি দেই শুনিলি তোৰ বাপেৰে মোক মিঠৈ খাবলৈ কৈছে পিতাই মাখিয়ে মিঠৈবোৰ খাই আধ্যা কৰিলে আধ্যা কৰিলে যদি কৰক তই কেপকেপাই নাথাকিবি নহয় পিতাই এইটো ডাঙৰ মাখি বিচনীখনে বিচি নিদিয় কিয় দেখিলি নে বাপেৰে কি ক'লে আপুনি ক'তো নাযাব ইয়াত বহক যোৱা যোৱা মাখিয়ে মিঠৈ খালেও পিতাই মাখিয়ে মিঠৈ খালে মাখিয়ে মিঠৈ খালেও পিতাই মাখিয়ে মিঠৈ খালে মাখিয়ে মিঠৈ খালেও পিতাই হেৰৌ কেপকেপাই নাথাকিবি এইটো আমাৰ নিচিনা ডাঙৰ মাখি খেদিলেও নাযায় হেৰৌ গুণ্ডামো মাখি ইমান ডাঙৰ থাকে মানুহটোৰ নাম মাখি লটকন 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 ওই লটকন 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 ওই লটকন 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 ওই লটকন 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 ওই নিলে নিলে অ নিলে গোটেই ৰূপ নিলে অ নিলে তোক কোৱা নাই মাখিয়ে মিঠৈ খাই আছে বুলি তোমৰ তই আগতে ক'ব নোৱাৰিলি কোনফালে গ'ল মই কি জানো লটকন 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 ওই লটকন 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 ওই বিছে ককাই তুমি গাহৰিটো নেজত ধৰি এইদৰে ঘূৰাই আছা কিয় তোমাৰ কথা উত্তৰ দিব মই আজৰি নাই তুমি জানো দেখা নাই এই টকাবোৰ আজি মোৰ অনেক টকা লোকচান হৈছে যদি এইদৰে 11 টকা ঘটি ল'ব পাৰোঁ তেন্তে ভালেই হয় মোকো 5 চেংমান ঘূৰাব দিবানে ময়ো বৰ বিপদত পৰিছোঁ মোকো যদি 5 চেংমান ঘূৰাই ৰূপ ঘটিব দিয়া বৰ উপকাৰ হয় তুমি বিপদীয়া পথিক তোমাক উপকাৰ কৰিলে মোৰ পুণ্য হ'ব বাৰু ঘূৰোৱা মোক ঘূৰাটো ক'ত নিয়া হয়নে ককাই নিনিবা মোক ঘূৰাটো ক'ত নিয়া
মই এজন দূৰণি পাৰৰ ব্ৰাহ্মণ যদি ৰাতিটো থাকিবলৈ দিয়ে বৰ উপকৃত হ'ম। তুমি থাকিব পাৰিবা বুজিছা, কিন্তু তাৰ বিনিময়ত মোক ৰূপ দুটা দিব লাগিব। পিছে মোক ঘোঁৰাটো দিয়া দিয়া এইফালে দিয়া। লটকন 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 ঐ লটকন 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 ঐ লটকন 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 ঐ লটকন 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 ঐ ডাঙৰীয়া উঠিল? ৰাতিটো বাৰু ভালদৰে টোপনি গ'লনে? হৈছে পিছে মোৰ ঘোঁৰাটো আছে তাতে বান্ধি থোৱা আছে। এই ঘোঁৰাটোৱে মোৰ প্ৰাণ বুজিছে আপুনি। কি আচৰিত, 10টাকৈ ৰূপ! কিবা কোৱা যেন পালোঁ। পিছে ডাঙৰীয়া, আপোনাৰ এই ঘোঁৰাটো মই কিনিব বিচাৰোঁ। তাৰ বিনিময়ত আপোনাক মই 650টা ৰূপ দিম। আপুনি বাৰু দিবনে? ইছৰাম, আপুনি মোক বৰ বিপদত পেলালে দেই। ৰাতিটো আশ্ৰয় দি ইমান উপকাৰ কৰিলে, এতিয়া আপোনাৰনো অনুৰোধ পেলাওঁ কিদৰে? ঠিক আছে, আপুনি মোক 650 টকা দিয়ক, লগতে আপোনাৰ ঘোঁৰাটোও দিব লাগিব। এই নিয়ক, আপোনাৰ ঘোঁৰাটো আকৌ মোৰতো কোন কোটা? ৰ'ব, মই এই 650 টকা লৈ লটকন 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 ঐ লটকন 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 ঐ অ' ককা, পিছে গাহৰিটোৱে এতিয়ালৈকে কিমানটা ৰূপ ঘটিলে? তুমি মোক ভাল চগিলা। অ' হয়নে? সঁচাকৈয়ে আমাৰ বামুণেই নে? এইটো কাৰ ঘোঁৰা লৈ আহিল? তই মোক কি কৈছিলি? মই অকৰ্মান্য আলাই বাদো। এতিয়া গম পালি নহয়, এইটো ঘোঁৰা আজিৰ পৰা আমাৰ। আৰু এয়া ল, তই ইচ্ছা কৰি থকা ধনবিলাক। ইয়াৰে প্ৰথমতে ৰাইজক ভালকৈ এসাঁজ চাহ জলপান খোৱাবি। গম পালি নহয়, বুদ্ধি থাকিলে কাৰো মৰণ নাই।